Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ লগত এটা স্কিন কেয়াৰৰ প্ৰডাক্ট শ্বেয়াৰ কৰিব ওলাইছোঁ. So হৈছে L'Oreal Parisৰ ক্ৰিষ্টেল মাইক্ৰ এচেন্স. একচুৱেলি এচেন্স হৈছে টোনাৰৰ পাছত আৰু চিৰামৰ আগত লগাই এচেন্স. So এচেন্স কোৰিয়ান স্কিন কেয়াৰৰ এটা ষ্টেপ হয়. যেনেকৈ আমি CTM ফ'ল' কৰোঁ, ক্লিনজিং, টনিং, মইশ্চাৰাইজিং, তেনেকৈ কোৰিয়ান স্কিন কেয়াৰত টোনাৰৰ পাছত এচেন্স ইউজ কৰে, এচেন্সৰ ইউজ কৰাৰ পাছত মইশ্চাৰাইজাৰ বা চিৰাম ইউজ কৰে. চ' এচেন্স কি আপোনালোকে গম পালে. চ' এইটো L'Oreal Parisৰ ক্ৰিষ্টেল মাইক্ৰ এচেন্স হয়. এইটো মই অলমষ্ট 4 মাহৰ পৰা ইউজ কৰি আছোঁ আৰু ইয়াৰ মই বহুত ভাল ৰিজাল্ট পাইছোঁ. চ' মই ভাবিলোঁ কিয়নো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, আপোনালোকে ইউজ কৰিব পাৰিব. চ' এইটো হৈছে L'Orealৰ এচেন্স. মই আপোনালোকক খুলি দেখুৱাই দিছোঁ. চ' এইটো পেকেজিংটো বিৰাটেই ভাল, গ্লাছত আহে. মই এইটো এনেকুৱা দুটা ইউজ কৰিলোঁ আৰু যিটো 22 ml থাকে সেইটো মই 5টামান ইউজ কৰিছোঁ, বহুত আগৰ পৰা ইউজ কৰি আছোঁ. চ' এইটো এচেন্স আপুনি কেলৈ ইউজ কৰিব, আপোনাৰ স্কিনৰ যিমান ডেড চেল আছে, যিমান পিগমেণ্টেশ্যন আছে, ব্লেমিছ আছে, একনে থাকিলেও আপোনাৰ একনেও ভাল হৈ যাব. চ' আপোনালোকে ইউজ কৰিব পাৰিব. আৰু এইটো এচেন্স একচুৱেলি ইয়াত চেলিচিলিক এচিড আছে. চ' আপোনাৰ চেলিচিলিক এচিড থকাৰ কাৰণে আপোনাৰ যিমান চেলিচিলিক এচিড এক্সফলিয়েট কৰে আপোনাৰ স্কিন. চ' আপোনাৰ লাহে লাহে স্কিনত এপ্লাই কৰাৰ পাছত এইটো স্কিনৰ আপোনাৰ যিমান ডেড চেল থাকে সেইখিনি গোটেইখিনি ৰিমুভ হৈ যাব. চ' আপোনালোকে ইউজ কৰি চাব পাৰে. ইয়াৰ 3টা চাইজ আছে, এটা 22 ml আছে, এটা 165 ml, 65 ml আৰু এটা আছে 130 ml. চ' আপোনালোকে ফাৰ্ষ্টত সৰু চাইজৰ যিটো ইউজ কৰিব পাৰে, এইটো 22 ml হয়. এইটো ইউজ কৰাৰ পাছত যেতিয়া আপুনি ৰিজাল্ট ভাল পাব, তেতিয়া আপুনি অট'মেটিক ডাঙৰটো বাই কৰিব মন যাব বা বাই কৰিব. এইটো ইউজ কৰাৰ পাছত গাইজ আপোনাৰ স্কিন লাহে লাহে ইমানেই গ্ল' কৰে, আপোনাৰ স্কিনত একো ডাৰ্ক স্পট নাথাকে. এইটো ডাৰ্ক স্পটৰ কাৰণে মেইনলি বহুত ভাল হয়. আপুনি এবাৰ ইউজ কৰি চাব, আপোনাৰ স্কিন বহুত বেছি ভাল হৈ যাব. চ' আপুনি এইটো ইউজ কৰাৰ পাছত কেতিয়াও ৰিগ্ৰেট ফিল নকৰে যে মই কেলৈ কিনিলোঁ বা কি. এইটো অল স্কিন টাইপৰ হয়. আপোনালোকে আপোনাৰ স্কিন টাইপ যিয়ে নহওক লাগিলে আপুনি ইউজ কৰিব পাৰে. আৰু মই কৈছোঁ এবাৰ ইউজ কৰি চাওক গাইজ, 22 ml বাই কৰি ইউজ কৰি চাওক, দেন আপুনি ডেফিনেটলি আপুনি ভাল ৰিজাল্ট পাব. মাইক্ৰ এচেন্স আপোনাৰ স্কিনত একদম ডিপলি পেনিট্ৰেট হয়. আপোনাৰ স্কিনৰ যিমানবোৰ প্ৰব্লেম সেইখিনি গোটেইখিনি ছল্ভ, যিমান ক্ৰীম লগাওঁ, চিৰাম লগাওঁ, সেইবোৰ আমাৰ স্কিনৰ ওপৰ লেয়াৰতে থাকি যায়. কিন্তু এইটো মাইক্ৰ এচেন্স হয়. ত' মাইক্ৰ এচেন্স আমাৰ স্কিনত ডিপলি পেনিট্ৰেট হয়, 10 লেয়াৰ তললৈকে যায় আৰু আপোনাৰ স্কিনৰ প্ৰব্লেম ছল্ভ হৈ যায়. আপোনালোকে এবাৰ ইউজ কৰি চাব গাইজ, বহুতেই ভাল ৰিজাল্ট পাব আপোনালোকে. আৰু এইটো আপুনি এইটো ইউজ কৰাৰ পাছত একো হেভি ফিল নকৰে, একেবাৰে পানী ইউজ কৰা নিচিনাকৈ আপোনালোকে ইউজ কৰিব পাৰিব. চ' একেবাৰে পানী হয়. চ' আপোনালোকে ইউজ কৰিব পাৰিব. আৰু এতিয়া গৰম দিনততো আৰু বেছিয়ে ভাল, কাৰণ ইয়াত একো অইলি স্কিন, ড্ৰাই স্কিন, চেঞ্চিটিভ স্কিনো আপোনালোকে ইউজ কৰিব পাৰিব, কাৰণ ইয়াতো একেবাৰে পানী টাইপৰ হয়. চ' আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব আৰু ইয়াৰ ৰিজাল্ট পোৱাৰ পাছত মোক কমেণ্টত জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল. চ' 22 mlটো আপোনালোকে ফাৰ্ষ্টত ইউজ 22 mlৰ দাম হৈছে 250, কিন্তু আপোনালোকে অনলাইনত 220 বা 210তো পাই যাব আৰামত. আপোনালোকে ফাৰ্ষ্টত সৰু চাইজটো ইউজ কৰিব, দেন এইটো ডাঙৰটো ইউজ কৰিব পাৰিব. আৰু এইটো ৰিজাল্ট বিৰাটেই ভাল হয় গাইজ, মই নিজে পাইছোঁ. মই 4 মাহৰ পৰা ইউজ কৰি আছোঁ. আৰু আপুনি এবাৰ ইউজ কৰাৰ পাছত আপুনি এইটো স্কিন কেয়াৰত এড কৰিয়ে ল'ব, কাৰণ আপোনাৰ এইটো ইমানেই ৰিজাল্ট ভাল পাই থাকিব. আপুনি লাহে লাহে আপোনাৰ স্কিন ৰেডিয়েণ্ট হ'ব. মৰ্ণিঙত ইউজ কৰিব আৰু এবাৰ নাইটত ইউজ কৰিব, আৰু আপুনি ফাৰ্ষ্ট 3 দিনমানৰ পাছতে আপুনি বহুত ভাল ৰিজাল্ট পাব. আপুনি টিকৰ ওপৰত ইউটিউবত বহুত ৰিভিউ আছে, আপোনালোকে চাই ল'ব পাৰে. চ' মই নিজে ইউজ কৰিলোঁ. ইউজ কৰাৰ পাছত যেতিয়া ৰিজাল্ট পালোঁ, মই তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ. চ' আপোনালোকে এবাৰ ইউজ কৰি চাব গাইজ, বহুতে ভাল এচেন্স হয়, এবাৰ ইউজ কৰি চাব. চ' ইউজ কৰে কি কৰে মই আপোনালোকক দেখুৱাই দিম বাৰু. চ' মই দেখুৱাৰ দৰে আপোনালোকে ইউজ কৰিব, বিৰাটেই ভাল চিৰাম হয় গাইজ.
হোপ আজিৰ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে যদি হেল্পফুল বুলি ভাবে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে আৰু মোক কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিল চ' আকৌ লগ পাওঁ নতুন ভিডিঅ' নতুন এটা টপিকত চ' বাই বাই গাইজ